কোনো এজন মানুহৰ দুজন পুতেক আছিল। এদিন সৰু পুতেকে নিজৰ পিতৃক ক'লে, পিতা, সম্পত্তিৰ যি ভাগ মুঠ পৰে তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি দুজন পুতেকক ভগাই দিলে। তাৰ অলপ দিনৰ পাছত সেই সৰু পুতেকে সকলোকে গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাৰ লম্পট আচৰণেৰে তাৰ সম্পত্তিৰ অপব্যয় কৰিলে। সি সকলো ব্যয় কৰিলত সেই দেশত বৰ আকাল হ'ল। তাতে সি কষ্ট পাবলৈ ধৰিলে। শেষত সি গাহৰি চৰাবলগীয়া হ'ল আৰু ভোক লাগিলত সি গাহৰি খাদ্য খাবলৈ হেঁপাহ কৰিলেও তাক কোনেও একো নিদিলে। অৱশেষত সি চেতন পাই ক'লে, মোৰ পিতৃ ক'ত চাকৰে জোৰাকৈ আৰু তাতকৈও অধিক খোৱা বস্তু পাইছে, কিন্তু মই ইয়াত ভোকতে মৰিছোঁ। মই ঘৰলৈ উভতি যাম। মই ক'ম, পিতা, মই স্বৰ্গৰ বিৰুদ্ধে আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ। মোক আপোনাৰ চাকৰৰ নিচিনা কৰক। লাজ আৰু ভয় লৈ সি ঘৰলৈ উভতি আহিল। পিতৃয়ে তাক দূৰৰ পৰা দেখি দৌৰি গৈ তাক সাৱটি ধৰিলে, চুমা খালে। পুতেকে কিবা কোৱাৰ আগতেই তেওঁ ক'লে, শ্ৰেষ্ঠ পোছাক আন, আঙুঠি পিন্ধা, ভৰিত জোতা পিন্ধা, কাৰণ মোৰ পুত্ৰ মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। হয়তো আপোনাৰ জীৱনতো বহুত ভুল অনুতাপ আছে, কিন্তু মনত ৰাখিব, ঈশ্বৰৰ কৃপা কেলেণ্ডাৰৰ লগত শেষ নহয়। এই নতুন বছৰটো হ'ব পাৰে আপোনাৰ ঘৰলৈ উভতি অহা বছৰ। যি পিতৃয়ে হেৰুৱা পুত্ৰৰ বাবে বাট চাইছিল, ঠিক সেইদৰে আপোনাৰ স্বৰ্গীয় পিতৃয়েও আপোনাৰ বাবে অপেক্ষা কৰি আছে। এই নতুন বছৰত অতীতক এৰি আগবাঢ়ক। এই বছৰটো হওক আপোনাৰ বাবে ক্ষমা, পুনৰুদ্ধাৰ আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰা বছৰ।